নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া যাব ওলাইছোঁ চিকাৰীঘাট। আমি ওলাই কৰি ৰেডি। আমাৰ টিকলিক চাওকচোন কিমান যে ফূৰ্তি পাইছে। মোৰ বেগটোলৈ তাই ঘূৰিয়ে ফুৰিছে। ৰাতিপুৱাতে ফুৰিবলৈ যাবলৈ পাই যায় তাই বৰ ফূৰ্তি পাইছে। আমি এতিয়া গৈ পালোঁগৈ চিকাৰীঘাট। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। সৰিয়হ ফুলখিনি যে ইমান ধুনীয়াকৈ ফুলি আছে দেখি বৰ ধুনীয়া লাগিছে। এতিয়া আমি গৈ পাই পেলাই ব্ৰেকফাষ্ট কৰিব ল'লোঁ। এইফালে বাহঁতে চাহ বনোৱা লাগিছে, এইফালে ডিম ব্ৰেড আৰু জাম যোগাৰ কৰিছে, এইফালে ধূপৰ স্কিন তৰিছে, এইফালে ৰাণীয়ে চবকে দিবৰ কাৰণে ব্ৰেডত পূৰা জাম লগাই আছে। এইফালে ৰাণী হাঁহি চোৱাচোন কি ধুনীয়া হাঁহি মাৰিছে। এইফালে ময়ো খাব ল'লোঁ দেই। মই খোৱা দেখি আকৌ আমাৰ টিকলিকো খাব দৰকাৰ হ'ল। এইফালে ককায়েকেও টিকলিক খুৱাই দিলে। তাই মুখ মেলি খাইছে চাওকচোন। এইফালে মই কেইটামান বিলাহী কাটি দিলোঁ, বাই জাতিলাও কাটিছে, এইফালে বাই আলু ধুইছে। এইফালে টিকলিক মোৰ পিছত চাওকচোন, তাই মোৰ পিছে পিছে ঘূৰি ফুৰিছে। এইফালে পূৰা কাম কৰা লাগি আছোঁ আমি আৰু। এইফালে বায়েকতে পূৰা ভনীয়েকৰ লগত লাগি আছে, এইফালে দৌৰ কৰি কাটিছে, এইফালে জোনো বহি আছে। এইফালে আমাৰ টিকলাটা চাওকচোন ইমান যে উৎপাত, মাকহঁতৰ পৰা গালি খাইহে তত পাইছে। ইয়াত ডান্স চাওক কিমান যে উৎপাত কৰিছেও, মাকহঁতৰ পৰা গালি খাইহে তত পাইছে। ইমান ফূৰ্তি তাহাঁতৰ। এইফালে আমি মাংসৰ কাৰণে আলু আৰু পিঁয়াজ কাটিব ল'লোঁ। মই পিঁয়াজ কাটিছোঁ, বাই আলু কাটিছে। এনেকৈ আমি কামখিনি কৰি গৈছোঁ আৰু। এইফালে আমাৰ টিকলিক চাওকচোন, টিকলিক আকৌ পানী দৰকাৰ হ'ল। গিলাচটো আনি পেলাই মোক পানী বিচাৰিছেহি। এইফালে আকৌ মাজে মাজে আকৌ ককায়েকহঁতক পূৰা দম দি আছে। তাই যে কিমান উৎপাতো, তাইহে মানে কাম কৰিব আৰু বেলেগে কৰিব। এইফালে মোৰ মানুহজনে পূৰা বনাই আছে। এইফালে তাই পিঁয়াজ কাটিবলৈ ল'লেহি, বহি লৈছেহি মোৰ ওচৰত আহি। কিজানি তাইক কোনোবাই নিয়ে পিঠিতে ধৰি ল'লেহি আহি পেলাই। আমাৰ খানাও হ'ব হ'ল আৰু এনেকৈ আমাৰ খানা হ'ল। এইফালে টিকলাকেইটা এইফালে লগতে আমাৰ আকৌ ডাঙৰকেইটাও বহিলে দেই খাব। এইফালে আমি অকণমানৰ পৰিৱেশটো চালোঁ। চাওকচোন ইমান ধুনীয়া, কিমান যে পিকনিক পাৰ্টি আহিছে, বহুত ভাল লাগিলে। বহুতে খানা খাইছেহি এনেকৈ। এয়া আমাৰ আকৌ খানা দেই, পিকনিকৰ খানা। আমি এতিয়া গৈ পেলাই খাই কৰি আজৰি হৈ চিকাৰীঘাটৰ এখন পাৰ্কলৈ গ'লোঁ। বৰ ধুনীয়া পাৰ্কখন, ল'ৰা ছোৱালীয়ে যে ইমান ভাল পাইছে পাৰ্কখনলৈ গৈ পেলাই। তাত চাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছিলে। এইফালে আকৌ মই অলপমান গৈ পেলাই পানীত নামি ল'লোঁ। এইফালে কেইটামান ৰিলচ বনাই দিলোঁ, ৰাণীয়ে ৰিলচ কেইটামান বনাই দিলে। এইফালে আমাৰ টিকলিক চাওকচোন কিমান যে ভাল পাইছে জোলনাখন খেলিবলৈ পাই, তাই যে নামিবলৈকে বিচৰা নাই। এতিয়া আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।